মোৰ বন্ধু বান্ধৱীসকল আৰু লগতে মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকল, আজি মই আপোনালোকক দেখাবলৈ ওলাইছোঁ মোৰ ফাৰ্মত কেনেকৈ পোৱালি আহে, গাড়ীত আৰু কেনেকৈ লৈ আনে তাকে দেখাবলৈ ওলাইছোঁ। আৰু এজনে কমেণ্ট কৰি কৈছিল যে ব্ৰইলাৰ পোৱালি কেনেকৈ আনে এটা ভিডিঅ' কৰি তাৰমানে দিব দিছিল, তাৰ বাবে মই আজি ভিডিঅ'টো বনাইছোঁ। চাওক, এনেকৈ গাড়ীত আহে আৰু এইখন বলেৰ' পিকআপ হয় গাড়ীখন। আৰু এই এনেকুৱা প্লাষ্টিকৰ খাৰঙাত এনেকৈ ব্ৰইলাৰ পোৱালি আহে। এইটো হ'ল কছাৰী, তেখেতক হয়তো আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে। এয়া বৰ্তমান গুনি গুনি থৈ দিছে, এনে 60টা বা 72টা কৰি থৈ দিছে। এতিয়া আজি 72টা কৰি থোৱা বুলি কৈছে। তো কিমান 72টা? 72টা কৰি থৈ দিছে। আৰু আপোনালোকক একবাৰ গাড়ীখন দেখাওক, আগেদি কেনেকুৱা দেখে। আৰু এইখনে পোৱালি অনা গাড়ী হয়, চাওক এইখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো ড্ৰাইভাৰ হয়। আৰু এই ৰাউণ্ড দুটাত বৰ্তমান পোৱালি আনি ইয়াতে ৰাউণ্ড দুটাত দি দিম, আপোনালোকে হয়তো গমেই পাব। আৰু এইখিনিক লৈ ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। জয় হিন্দ। আৰু